ৱেলকাম মাই টু টিপটপ ব্লগ লগাই আহিছে আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি 31 ডিচেম্বৰটো 2022 লাষ্ট দিন। সেয়ে মানে এনেই 31 ডিচেম্বৰত কি কৰি লৈছোঁ একদম ফটো শ্বুট আছে এতিয়া আৰু ফুৰিব যাম। তো মোৰ লগৰ কেইটামান আহি আছে, তো তাত ৰখিছে আৰু মই যাই আছোঁ চাইকেল লৈ। তো গাইছ প্ৰথম গাইছ মানে যাই লগ পাই আছোঁ, সিহঁতক লগ লওঁ আৰু গাইছ কালি মন্দিৰ আৰু গাইছে যে 31 ডিচেম্বৰ নে সেইকাৰণে ফুৰিব আহিছোঁ আৰু দেখি মানে তাতে ফটো শ্বুট কৰি আছে আৰু গাইছ চেল্ফি ষ্টিক এডাল আনিছোঁ। তো চেল্ফি ষ্টিকডাল ফটো উঠিছে। তো এতিয়া আমি যাই আছোঁ অলপ স্কুলৰ চাইডে। তো ব'লক পইচা তুলি আৰু গাইছ ভিডিঅ'ৰ মাজতে একবাৰ পুপুৰে মানে সি চাইকেল চেইন বেল্ট সেইটো তাক চাইকেলখন ঠেলি লৈ বেৰিছোঁ, খোজকাঢ়ি বেৰিছোঁ আৰু আমি দুই এখন চাইকেল লৈ আহিছোঁ। পুৰা ঠিকেই আছে, তাক খোজকাঢ়ি বেৰিছোঁ। তো গাইছ ব'লক ই কৈছিল গাইছ মোক বোলে কিবা চাইকেল চেণ্টাৰত লগাই দিছোঁ। একদম বেয়া অৱস্থা। তোৰ নামি যাওঁ তই চেণ্টাৰ গাইছ মানে আজি ভিডিঅ'টো বহুত চিম্পুল হ'ব। মানে বছৰৰ লাষ্ট নে 2022 ডিচেম্বৰ 31 তাৰিখটো গাড়ী ৰাতি খানাও খাম। তো গাইছ মানে ফুৰিব আহিছোঁ, ফটো চটো উঠিলোঁ 2022 মানে লাষ্ট বুলি আজি বছৰটোৰ। আকৌ কালি মানে আগতীয়াকৈ হেপী নিউ ইয়াৰৰ শুভেচ্ছা জনাইছিলোঁ। তো আৰু গাইছ মানে অহাকালি 1 তাৰিখটো 1 জানুৱাৰী 2023 তো কালি গাইছ মানে ধামাকা ব্লগ হ'ব আৰু গাইছ মানে খোজকাঢ়ি ৰাইড কৰিম কালি। মানে আমাৰ ক্লাছ 10ৰ ল'ৰাকেইটা আৰু ছোৱালী 2-3টামান যাব নেকি। তো খোজকাঢ়ি মন্দিৰ যাম। তো ব'লক আৰু গাইছ আহি থাকোঁতে মানে এটা ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ আৰু এই ছাবস্ক্ৰাইবাৰ মানে ৰূপম আৰু যোগী বুলি মাতোঁ। তো লগ পাই ভাল লাগিল। তো ব'লক কিবা কবি নেকি? অ'কে নমস্কাৰ বন্ধুসকল, মই আৰযোগী। মই মানে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে টিকটক ব্লগটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে। এই ল'ৰাজনে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছে, গতিকে আপোনালোকে তেওঁক ছাপোৰ্ট কৰি দিয়ক প্লিজ। বেচেৰা চাইকেল চলাই ভিডিঅ' বনায়। চ' আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ ল'ৰাজনৰ কাৰণে। থেংক ইউ। ৰখি পেলাই মানে ৰিলছ বনাই আছে, মানে ময়ো আছোঁ আৰু মানে মাৰি কিছু বজি যায় আৰু গাই পাৰ্ক প্ৰতি বজি যায়। তো ৰিলছটো বনাই লওঁ, এই দিছে। তো ৰিলছটো বনাই আমাৰ ৰিলছ বনোৱা হৈ গ'ল। এতিয়া যাম আমি মানে পইচা তুলিব আৰু কালি গ'লে। তো সেনে যাইছে আৰু এটা মুচি আছে ক'ৰবাত। তো গাইছ চাই লওঁ মানে এই চাইকেল চলাই আছোঁ নে চাইকেল ভিডিঅ' বনাওঁ। তো তাৰ মোবাইলটো তাই পৰি গ'লে নোহাই যাব গাইছ। তো মানে পইচাটো তুলি লওঁ, তুলিলোৱাই ৰিলছ এটা বনাইছোঁ ইনষ্টাগ্ৰামত হৰজ্যোতি 7831 বুলি আছে, সৌৰভ আৰ্মি বুলি আছে আৰু PC 89 বুলি আছে। তো চাৰ্চ কৰিলে ৰিলছটো পাই যাব। এই পাতিলিকা মুৰি ভাইৰেল হোৱা কিছু গানত মানে ৰিলছ বনছোঁ আৰু এটা। তো গাইছ মই মানে ডেছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰামৰ একাউণ্টকেইটা দিম। তো ফ'ল' কৰি ল'ব। মানে গাইছ 140টা ফ'ল'ৱাৰ্ছ আছে মাত্ৰ। তো গাইছ তাত 200টো কৰি দিয়ক আৰু ইনষ্টা মানে ইউটিউবতো মানে ভিউজ নাই আৰু ছাবস্ক্ৰাইবাৰ যোনে চাই আৰু নতুনকৈ ছাবস্ক্ৰাইবটো কৰি থৈ যাব। তো বোলো আৰু গাইছ মানে পইচা তুলি আহোঁতে ৰাতিয়ে হ'ল। তো গাইছ চাব পাৰে কি কুঁৱলী দিছে, মানে গাইছ ৰাস্তা চিনি নাপায়। তো কুঁৱলী থাকে আৰু ৰখি আছোঁ, মানে চাইকেল চেন পৰি থাকে আৰু এটা ঘৰত গৈছে পইচা আনিব। তো আহি লওক পাইছোঁ যাওঁতে মাজতে আমাৰ গ'লে এটা দুখৰ খবৰ, মানে বহুত দুখ লগা আৰু গাইছে মোবাইলটো পৰি পেলাই ভাঙি গৈছে। তো চাইজটো তো বন্ধ কৰি দিছোঁ, কিছু যোৱা নাই কিছু গেছি গাইছ 16,000 টকা গাইছ। এইটোৰ ৰেডমি মোবাইলটো গাইছ পঢ়ি আছিল, কিন্তু দুখ লাগছে 2 মাহ হোৱা নাই। দুখৰ খবৰ গাইছ, মোৰে বেয়া লাগছে আৰু জনাই আনিছে তাৰনো কি বেয়া নালাগিব। তো ব'লক দুখৰ খবৰ আৰু কি কৰিম, পেলছি এইটো সি মানে হোটেল মেগী এটা খাই লওঁ। তো এখন হোটেল তো চাহ এটা খাই আজি মানে ভক্ত অলপ দীঘল হ'ব। তো বছৰৰ লাষ্ট নে। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। কিবা পইচা মতো নাই হা কি পইচা মই বুজি পোৱা নাই। মানে চাইকেল আনিব গৈছে। তো চাইকেলকেইখন লওঁ কোনোবা নিলে হাকাৰ লাগব গাইছ, আমাৰ চাইকেল নহয়। তো গাইছ ব'লক যাই আছোঁ। মানে
কি কি বজাৰ কৰে পইচা, আপোনালোকে পইচাটো, চব পইচা, জাগা কৰিব। আৰু গাইজ পইচা লাগে বোলে উলিয়াই লওঁ ৰ ত' গাইজ 400 টকাটো দি দিলোঁ ইয়াত তো গাইজ বজাৰটো কৰি লওঁ কৰি মানে কিবা এটা খাই ঘৰত যাম আৰু মানে 400 টকাটো মাংস চাংস যোগাৰ নহয় মানে চাউল যোগাৰটো আৰু কফি চফি কিবা খাব বোলে তো সেইটো নিব আহিছোঁ তাৰমানে আৰু গাইজ কিবা কিবি নিম আৰু তো গম খানা হ'ব ৰাতিৰ বেলকনা এখন এখানে আমাৰ খুৰীহঁতৰ দোকান বজাৰ কৰিছে কিবা কিবি ল'ব গাইছ কিবা কিবি আছে গোটাই পৰি গৈছে কেক চেক গাইছ জেলি চেলি আছে বহুত কিবা কিবি আছে ব্ৰেড কেক আৰু গাইছ কিবা অৰ্ডাৰ দিছে বোলে পিজ্জা নেকি তো সেইবিলাক পিজ্জা অনলাইনত অৰ্ডাৰ দিছে ভাই যাব দেই আৰু গাইজ মানে কালি খানাটো খাম নে 1 জানুৱাৰী ভ্লগ আহি আছে খানা মানে ৰখি এটা গাইজ দেখছি কিমান বজাৰ লৈছোঁ তো গাইজ মজাই কেক খাম তো ব'লক এতিয়া চাহটো খাই লওঁ কেলা চিংৰিয়াটো খাই লওঁ মেন দেখা আহিছে যেতিয়া মানে চাই চকুৰ পৰা আহিলোঁ আহি আৰু মানে 31 ডিচেম্বৰ বুলি এটা খানা খাম তো এটা খানা বনাইছে পাতি আছে মোৰ লগত তই কিবা এটা কৈ দি কি কবিনো এই এটা প্ৰায় এটা আনিছোঁ আৰু গাইজ ইয়াতে মাংস চাংস বনাইছে তো চকুৰ পৰা আহিলোঁ বম বজাৰ আনিছোঁ তো দেখুৱাইছোঁ তো বোলো মানে হেৰি মাংস আঞ্জা চেকি দিছে বোলে এতিয়া নিমখ হৈছে এই কিবা এটা কওঁ এই থাপা ধোৱা কৰি মাংস মাংস কাটা ধোৱা লাগছি দূৰ খালা গাইছ আৰু তাতে মানে মাংস বনাইছে আৰু ইৰো ঘুৰছে খাবি নেকি আৰু ঘুৰছে তো গাইছ ই মাংস খাইছে তো এটা আঞ্জা হৈছে তো আঞ্জাটো খাই চাওঁ কেনে হৈছে কবি ভাল হৈছে নাই অঁ কৈ দে এনেকৈ দিবি দি একবাৰ দি অঁ হ'ব গাইজ ভাল হৈছে বোলে আৰু ইয়াতে বনাইছে জন্তই তো ব'ল গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু গাইজ মানে কালি যাই আছোঁ মন্দিৰ খানা চানা খাই মানে বজাৰ চজাৰ কৰি ঘৰ পালোঁ আৰু গাইজ এতিয়া 12:30 বাজছে আৰু এতিয়া ভিডিঅ' এডিট কৰিম তো ৰাতিপুৱা পাই যাব তো ব'লো